কেনে আছা তামান্না? কথা ৰঞ্জন কুমাৰ কলিতা। তামান্না, কেনে আছা তুমি? আশা কৰোঁ তোমাৰ কুশল। কিয় জানো বৰকৈ মনত পৰিছে আজি তোমালৈ। সৌ সিদিনা দেখাই যোৱা সপোনবোৰে বৰকৈ আমনি কৰিছে আজি মোক। কি কৰিম কোৱা? গধূলি পৰত কপা কপা মাতেৰে যে নাহে তোমাৰ ফোন। হয়, নাহে আৰু সেই দিনবোৰ। হেৰাই গ'ল মোৰ দিনটোৰ ব্যস্ততাৰ অন্তত। মোৰ জীৱনৰ কণ্টকময় বাটৰ কথা ভাবি তুমি হিয়া উজাৰি কন্দা দিনবোৰ আজি হেৰাই গ'ল। আৰু হেৰাই গ'ল মোৰ এষাৰি মাতৰ অপেক্ষাত তুমি ৰৈ থকা দিনবোৰ। সম্প্ৰতি তুমি চাগৈ ব্যস্ত জীৱনত নতুন অভিধানেৰে হয়তো পাহৰিব খুজিছা মই নামৰ গল্পটো। আৰু মই লিখিছোঁ চিঠিৰ আখৰ বগা বগা কাগজত নীলা নীলা চিয়াহীৰে ৰাতি ৰাতি তোমালৈ মিছ তামান্না। তামান্না, ৰাতিবোৰ এতিয়া বৰ গভীৰ হয় মোৰ, কেৱল তোমাৰ ভাৱনাত আৰু তোমাৰ ভাৱনাত। তুমিহীন জীৱনত আজি মই বৰ শূন্য, বৰ উকা, বৰ উৰুঙা তামান্না। কান্দিছোঁ, কান্দিছোঁ, কেৱল তোমাৰ কথা ভাবি ভাবি, তোমাৰ সোঁৱৰণিৰে তামান্না। কথা আছিল কত কত কথা দিছিলা আৰু 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 কত যে প্ৰতিশ্ৰুতি তামান্না। এতিয়া সকলো মাথো সোঁৱৰণি। পাহৰিব খুজিছোঁ ময়ো তুমি নামৰ সকলো সোঁৱৰণি। পাহৰিব খুজিছোঁ তোমাৰ স্পৰ্শৰ আনন্দ আৰু মেঘালী চুলিতাৰীৰ সেই সুগন্ধ। মানি লৈছোঁ কেৱল নাৰকীয় সুখৰ বাসনাই যে আছিল তোমাৰ ভাল পোৱা। এতিয়া এটাই আশা, তুমি মাথো কুশলে থাকা। এতিয়া মোৰ এটাই আশা, তুমি কুশলে থাকা তামান্না।